ছাত্ৰ ছাত্ৰীসকল আমি সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ অৰ্থ বিজ্ঞানৰ প্ৰথম অধ্যায়টো আলোচনা কৰি আছিলো মুদ্ৰা আৰু বেংক ব্যৱস্থা আৰু তাত আমি ইতিমধ্যে ভালেখিনি কথা আলোচনা কৰিলো আৰু যোৱাটো ক্লাছত আমি প্ৰত্যেক মুদ্ৰা চেক মুদ্ৰা মান মুদ্ৰা তপত মুদ্ৰা সংকুচিত মুদ্ৰা সুলভ মুদ্ৰা কলা মুদ্ৰা আৰু উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এইকেইটাৰ বিষয়ে আলোচনা কৰিলো আজি আমি মুদ্ৰাৰ ভূমিকা আৰু মুদ্ৰাৰ অসুবিধাসমূহ সম্পৰ্কে আলোচনা কৰিম মুদ্ৰাৰ ভূমিকা মানে হল মুদ্ৰাৰ গুৰুত্ব কি বা মুদ্ৰাই কেনে ধৰণে কাম কৰি আমাৰ জীৱনত মানে জীৱন সহজসাধ্য কৰি তুলিছে বা আমাৰ অৰ্থ ব্যৱস্থাটো গতিশীল কৰি তুলিছে মুদ্ৰাৰ তাত কি ভূমিকা আছে বা কি গুৰুত্ব আছে এই সম্পৰ্কে আমি আলোচনা কৰিম প্ৰথমটো মুদ্ৰাৰ ভূমিকা হৈছে মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে মুদ্ৰা ব্যৱস্থাত কি হল বিনিময় প্ৰথাৰ যিবিলাক অসুবিধা আছিল সেইবিলাক আঁতৰ হল আৰু যি মুদ্ৰাই কি কৰিলে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰি এই সকলোবিলাক অসুবিধা দূৰ কৰি আমাৰ যেটো আদান প্ৰদান যেটো প্ৰক্ৰিয়া মানে বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে দ্বিতীয়টো গুৰুত্ব হল দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মুদ্ৰাই সহজ কৰি তুলিলে তোমালোকৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডত 29 নম্বৰ পৃষ্ঠাত বজাৰ কেন্দ্ৰিক অৰ্থনীতি সম্পৰ্কে দিয়া আছে বজাৰ কেন্দ্ৰিক অৰ্থনীতি হৈছে কি যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে অথচ চৰকাৰী নীতি নিৰ্দেশনাই নকৰে সেই ব্যৱস্থাটোই হল বজাৰ কেন্দ্ৰিক অৰ্থনীতি তোমালোকে চাহিদা যোগান এইবিলাক নৱম শ্ৰেণীত পাইছা গতিকে এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিত কি দৰ হল এটা প্ৰধান বৈশিষ্ট্য দৰ আৰু দৰ ব্যৱস্থাটো কি মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ বস্তুৰ দৰ বা দাম মানে কি বস্তু মুদ্ৰাৰ পৰিমাণে প্ৰকাশ কৰা এটা বিনিময় মূল্য এই দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মুদ্ৰাই সহজ কৰি তুলিলে এইটো এটা মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা তৃতীয়টো ভূমিকা হৈছে চৰকাৰী আয় ব্যয় নিৰ্ধাৰণ চৰকাৰী কৰ সংগ্ৰহ আৰু চৰকাৰী ঋণ পৰিচালনাৰ বাহন হিচাপে মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাষ্ট্ৰ এখনৰ মানে আমি কি বুলি ক'ব পাৰো বিত্তীয় ব্যৱস্থাত মুদ্ৰাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰে মুদ্ৰাই সঞ্চয় আৰু ঋণ ব্যৱস্থাৰ আনুষ্ঠানিক সুবিধা আগবঢ়ায় প্ৰত্যেক দেশৰে বেংক আদি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান গঢ়ি তোলাত সহায় কৰিছে তাৰ উপৰি এইমাত্ৰ যিখিনি ক'লো চৰকাৰী আয় ব্যয় নিৰ্ধাৰণ এইবিলাকো মানে সহজ কৰি তুলিছে তাৰ পিছত চৰকাৰৰ যিবিলাক বছৰেকীয়া বাজেটৰ যি মুঠ আয় ব্যয়ৰ হিচাপ কৰ আৰু ঋণ সংগ্ৰহৰ পৰিমাণ এইবিলাক কি হয় মুদ্ৰাৰ মাধ্যমেৰে উত্থাপিত হয় অৰ্থাৎ চৰকাৰী বিত্তীয় লক্ষ্যসমূহ মুদ্ৰাৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰা হয় গতিকে এই যেটো মই পইণ্টটো দিলো যে চৰকাৰী আয় ব্যয় নিৰ্ধাৰণ আদি মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চতুৰ্থ ভূমিকাটো হল অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ ভূমিকা অপৰিসীম মুদ্ৰাই অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণ কৰে অৰ্থাৎ ধৰি ললো আমাৰ দেশৰ অৰ্থনীতিয়ে মানে কি উৎপাদন কৰিব কেনেকৈ উৎপাদন কৰিব কিমানখিনি উৎপাদন কৰিব আৰু এইবোৰ কেনেকৈ বণ্টন কৰিব মানে বেলেগ বেলেগ বিভাগলৈ কেনেদৰে বিতৰণ কৰিব মুদ্ৰাৰ ব্যৱহাৰে এই গোটেইবিলাক কথা সহজসাধ্য কৰি তুলিছে এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ কি হয় সম্পদৰ প্ৰয়োজন হয় আৰু মুদ্ৰাৰ মাধ্যমেৰে এই সকলোবিলাক মানে সম্পদৰ যি মূল্য প্ৰকাশ কৰা হয় গতিকে অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ ভূমিকা অপৰিসীম পিছৰ ভূমিকাটো হল প্ৰতিটো সামগ্ৰী আৰু বিনিময়যোগ্য সেৱাৰ ওপৰত মুদ্ৰাই কি কৰিব পাৰে এক দাবী প্ৰতিষ্ঠা কৰিব পাৰে এতিয়া আমি যিকোনো ধৰণৰ সামগ্ৰীয়ে হওক বা যিকোনো ধৰণৰ সেৱা কাৰ্যই হওক তাতে কি কৰিব পাৰে মুদ্ৰাৰ মাধ্যমেৰে আমি কি কৰিব পাৰো এই সামগ্ৰীটো বা সেৱা কাৰ্যটোৰ আমি মূল্য নিৰ্ধাৰণ কৰিব বা জোখ আমি
উলিয়াব পাৰো গতিকে প্ৰতিটো সামগ্ৰী আৰু বিনিময়যোগ্য সেৱাৰ ওপৰত মুদ্ৰাই দাবী প্ৰতিষ্ঠা কৰিব পাৰে পঞ্চমটো ভূমিকা হৈছে মুদ্ৰাৰ বিনিময় শক্তি বা ক্ৰয় ক্ষমতাৰ বাবে সকলোবোৰ আধুনিক অৰ্থব্যৱস্থা মানে কি হৈছে গতিশীল হৈ আছে সেইকাৰণে আধুনিক অৰ্থনৈতিক মুদ্ৰা অৰ্থনীতি বুলি আখ্যা দিয়া হয় এখন দেশৰ সকলো অৰ্থনৈতিক কাৰ্যকলাপে কি হয় মুদ্ৰাৰ লগত জড়িত গতিকে আমি বৰ্তমান যুগত এই বুলি ক'ব পাৰো যে মুদ্ৰাৰ গুৰুত্ব ইমানেই বেছি যে মুদ্ৰা অবিহনে অৰ্থনৈতিক কাৰ্যকলাপ আচলতে কল্পনা কৰিব নোৱাৰি গতিকে এইখিনি হল থুলমূলকৈ মুদ্ৰাৰ ভূমিকা ইয়াৰ পিছত আমি মুদ্ৰাৰ অসুবিধাসমূহ সম্পৰ্কে আলোচনা কৰিম আমি মুদ্ৰা আচলতে চাবলৈ গলে একো অসুবিধা আচলতে দেখা নাপাওঁ মুদ্ৰাই আমাৰ সকলোবিলাক প্ৰক্ৰিয়াই কি কৰিছে সহজসাধ্য কৰি তুলিছে সকলোবিলাক অৰ্থনৈতিক কাৰ্যকলাপে সহজসাধ্য কৰি তুলিছে আমাৰ জীৱন যাপন প্ৰক্ৰিয়া সহজ কৰি তুলিছে আমাৰ জীৱন ধাৰণৰ মানদণ্ড কি কৰিছে উন্নত কৰিছে গতিকে মুদ্ৰাৰ প্ৰচলনে কি কৰিছে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে আৰু মুদ্ৰাক কেন্দ্ৰ কৰিয়ে কিছু সকলো অৰ্থনৈতিক কাৰ্যকলাপ গঢ়ি উঠিছে বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ বা ব্যৱসায় বাণিজ্যৰ উন্নতি বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ বিস্তাৰ আদি মুদ্ৰাৰ প্ৰচলন ক্ষমতাৰ বাবে সম্ভৱ হৈছে গতিকে ইয়াক আমি অৰ্থনৈতিক প্ৰগতিৰো মাধ্যম বুলি ক'ব পাৰো কিন্তু মুদ্ৰাৰ ইমানবিলাক মানে সুবিধা থকা সত্ত্বেও তাৰ কিন্তু কিছুমান অসুবিধা বা কুফল আছে সেইবিলাক আমি আলোচনা কৰো প্ৰথমটো অসুবিধা হৈছে যদি মুদ্ৰাৰ মূল্যৰ যদি স্থিৰতা নাথাকে তেতিয়াহলে জটিল সমস্যাৰ সৃষ্টি হয় এতিয়া মুদ্ৰাৰ মূল্যৰ স্থিৰতা বুলি কওঁতে তোমালোকে কি বুজিবা ধৰি ললো আজি আমি 100 টকাত ধৰা যিখিনি বস্তু কিনিলো অহাকালি যদি আমি সেইখিনি বস্তু কিনিবলৈ যদি আমি 150 টকা দিব লগা হয় তেতিয়াহলে মুদ্ৰাৰ মূল্যৰ স্থিৰতা তাৰমানে নাই মানে মুদ্ৰাৰ কি হৈছে মূল্য কমিছে আকৌ যদি আজি 100 টকাৰে কিনা বস্তুখিনি যদি কালি কিনতে আমি ধৰি ললো 80 টকা দিব লগা হ'ল তেতিয়াহলে আমি কি বুজিম যে মুদ্ৰাৰ মূল্য বাঢ়িছে গতিকে কিন্তু এনেকুৱা যদি অৱস্থা এটা হয় আজি এটা মূল্য কালি এটা মূল্য এনেকুৱা যদি হয় তেতিয়াহলে কি হয় মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকে আৰু নাথাকিলে বহুতো সমস্যাৰ সৃষ্টি হয় যদি মুদ্ৰাৰ মূল্য যদি অবিৰামভাৱে হ্ৰাস হোৱা মানে মুদ্ৰাস্ফীতিৰ যদি সৃষ্টি হয় মুদ্ৰাস্ফীতি কি তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীত পাইছা আৰু অৱস্ফীতিও তোমালোকে পাইছা গতিকে মুদ্ৰাৰ যদি মূল্য মানে সদায় যদি কমি গৈ থাকে তেতিয়াহলে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ কি কৰিব লগা বেছিকৈ অৰ্থ ব্যয় কৰিবলগীয়া হয় আৰু যিবিলাকৰ আয় সীমিত অৰ্থাৎ ইনকাম এটা নিৰ্দিষ্ট পৰিমাণত কম পৰিমাণে যিবিলাকে ইনকাম কৰে তেওঁলোক কি হয় আৰ্থিকভাৱে জুৰুলা হয় কাৰণ তেওঁলোকে মানে তেওঁলোকৰ দৰকাৰী বস্তুখিনি কিনিবলৈ যিমানখিনি মুদ্ৰাৰ প্ৰয়োজন হয় সিমানখিনি মুদ্ৰা তেওঁলোকৰ আহৰণ কৰাৰ ক্ষমতা নাথাকে ঠিক সেইদৰে যদি অৱস্ফীতিৰ সৃষ্টি হয় অৱস্ফীতি মানে তোমালোকে গম পাইছা মুদ্ৰাৰ মূল্য যদি বাঢ়ি গৈ যদি থাকে তাৰমানে মুদ্ৰাৰ যদি সামগ্ৰী যদি মূল্য যদি অতিপাত যদি কমি যায় তেতিয়াহলে আমি মুদ্ৰাৰ মূল্য বৃদ্ধি হোৱা বুলি কওঁ তেতিয়া কি হয় উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন যদি কমি যায় তেতিয়াহলে কি হয় অৰ্থনীতিত নিবনুৱা সমস্যাৰ সৃষ্টি হয় গতিকে মুদ্ৰাস্ফীতিয়ে হওক বা অৱস্ফীতিয়ে হওক অৰ্থাৎ মুদ্ৰাৰ যদি মূল্যৰ স্থিৰতা নাথাকে তেতিয়াহলে অৰ্থনীতিত জটিল সমস্যাৰ সৃষ্টি হয় এইটো এটা মুদ্ৰাৰ অসুবিধা দ্বিতীয়টো অসুবিধা হল মুদ্ৰা যদি অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হৈ পৰে তেতিয়াহলেও মানে সমস্যাৰ সৃষ্টি হয় মুদ্ৰা কি হ'ব পাৰে মানুহৰ অৰ্থনৈতিক সম্পদ আহৰণৰ আহিলা হ'ব পাৰে মানে মুদ্ৰা যাৰ ধৰা বেছি পইচা আছে সি বেছিকৈ সম্পদ আহৰণ কৰিব পাৰে আৰু যাৰ ধৰা নাই সিটো নোৱাৰিব গতিকে এনেকুৱা যদি হয় তেতিয়াহলে কি হ'ব মানে
আমাৰ অৰ্থনীতি কি হৈ পৰিব মুদ্ৰা সৰ্বস্ব অৰ্থনীতি হৈ পৰিব আৰু তেতিয়া মানে মুদ্ৰা কি হৈ পৰিব অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰিব আৰু তেতিয়া এই সমস্যাটোৱে কি কৰিব সামাজিক বৈষম্য সৃষ্টি কৰিব মানে ধনীখিনি ধনীয়ে হৈ গৈ থাকিব আৰু দুখীয়াখিনি দুখীয়া হৈয়ে থাকিব গতিকে এই সমাজত বৈষম্যৰ সৃষ্টি কৰিব গতিকে এইটো এটা হল মুদ্ৰাৰ অসুবিধা তৃতীয়টো অসুবিধা হল মুদ্ৰা মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে যদি তাৰমানে কি বেছিকৈ মুদ্ৰা আহৰণ কৰাৰ অভিলাষৰ কাৰণে মানুহে দুৰ্নীতি কৰিবলৈ আগবাঢ়িব পাৰে সমাজত মানে অনিয়মৰ সৃষ্টি হ'ব পাৰে অবিচাৰ হ'ব পাৰে যোনে নাই যিয়ে ন্যায় পাব লাগিছিল হয়তো সেইজনে ন্যায় নাপাব হয়তো দোষীজনে হয়তো মানে হাৰি যাব মুদ্ৰাৰ কাৰণে গতিকে এইবিলাক মানে কি হয় এইবিলাকৰ মূল্যবোধৰ অৱক্ষয় গতিকে মুদ্ৰাই মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে গতিকে এনেকুৱা হলে কি হ'ব আমাৰ সমাজত সমস্যাৰ সৃষ্টি হ'ব আমাৰ সমাজখনত মানে মূল্যবোধৰ অভাৱ ঘটিব আৰু তেতিয়া আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় সমাজখন কি কৰিব পাৰে মানে সমাজখন সুস্থ হৈ নাথাকিবও পাৰে গতিকে এইবিলাক হৈছে মুদ্ৰাৰ অসুবিধা আৰু এটা অসুবিধা আছে মুদ্ৰাৰ পৰা কি হয় কলা মুদ্ৰাৰ সৃষ্টি হয় কলা মুদ্ৰা কি আমি আলোচনা কৰিলো মানে যি মুদ্ৰা উপাৰ্জনৰ হিচাপ চৰকাৰৰ ঘৰত নাথাকে আৰু কলা মুদ্ৰাও কি হল আমি গম পালো যে কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত আৰু কলা মুদ্ৰা মানুহে সদুপায়েৰে উপাৰ্জন কৰে আৰু এনেকুৱা হলে কি হয় বজাৰত কৃত্ৰিম চাহিদাৰ সৃষ্টি হয় কাৰণ যাৰ হয়তো বস্তু কিনিব পৰা ক্ষমতা নাই সি মানে হিচাপবিহীন ভাৱে মুদ্ৰা উপাৰ্জন কৰাৰ কাৰণে সেইখিনি সামগ্ৰী কিনাৰ ক্ষমতাটো পাব আৰু তেতিয়া কি হ'ব মানে দ্ৰব্য মূল্য ঊৰ্ধ্বগামী হ'ব আৰু সমাজত আয়ৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি হ'ব গতিকে এনেকুৱা হলে কি হয় চৰকাৰেও ৰাজহ হেৰুৱাব লগা হয় আৰু লগতে সমাজত মানে এক শ্ৰেণীৰ কলা বেপাৰীৰ সৃষ্টি হয় বুলি আমি ক'ব পাৰো গতিকে মুদ্ৰাৰ এইবিলাক হল অসুবিধা গতিকে আমি আচলতে মুদ্ৰা আমি ইয়াৰ পৰা আমি কি গম পালো যে আমি সৎ উপায়েৰে আচলতে আমি উপাৰ্জন কৰিব লাগে আৰু নহলে বিভিন্ন ধৰণৰ আমি গম নোপোৱাকে সমস্যাৰ সৃষ্টি হয় এইখিনি হল আজি মোৰ মানে পাঠটোৰ মূল কথাখিনি তোমালোকে মুদ্ৰাৰ অসুবিধাখিনি আৰু মুদ্ৰাৰ ভূমিকাখিনি এইখিনি কিতাপত পঢ়িবা আৰু কেইটামান তোমালোকক মই হোমৱৰ্কো দিম আজি আমি কি আলোচনা কৰিলো মুদ্ৰাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিলো আৰু মুদ্ৰাৰ অসুবিধাসমূহ সম্পৰ্কে আলোচনা কৰিলো তোমালোকে বুজি পাইছা নিশ্চয় হোমৱৰ্ক কেইটা মই দিছো চোৱা মুদ্ৰাৰ 3টা ভূমিকা উল্লেখ কৰা ইয়াত 3 নম্বৰ দিছো মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা উল্লেখ কৰা ইয়াত 4 নম্বৰ আছে তোমালোকে হোমৱৰ্ক কেইটা কৰি মোক দেখুৱাবা আজিলৈ মোৰ পাঠ ইমানতে সামৰিছো